মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো অহাবাৰ যেতিয়া চৰকাৰ হ'ব এইবাৰ চৰকাৰটো নিত্য নাটিকা অহাবাৰটো পুৰা ড্ৰামা হ'ব পুৰা সিনেমা চলিব আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম এইটোৱে হৈছে আমাৰ সংকল্প মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো অহাবাৰ যেতিয়া চৰকাৰ হ'ব এইবাৰ চৰকাৰটো নিত্য নাটিকা অহাবাৰটো পুৰা ড্ৰামা হ'ব পুৰা সিনেমা চলিব আৰু কিমান উন্নতি হ'ব মানুহৰ চিন্তা নোহোৱা হ'ব আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম এইটোৱে হৈছে আমাৰ সংকল্প বিহালীত যেতিয়া মই 10,000 টকাটো আইমাতৃসকলক দিছিলো এগৰাকী আইমাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনীয়ে আইমাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গ'ল বিহালীত যেতিয়া মই 10,000 টকাটো আইমাতৃসকলক দিছিলো এগৰাকী আইমাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনীয়ে আইমাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট